মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিজ্ঞান বিষয়ত থকা তোমালোকৰ কাৰ্য। এতিয়া চাওঁচোন আহা তোমালোকৰ এক্টিভিটিৰ আগতে দিয়া কথাখিনিত কি লিখা আছে। এতিয়া তোমালোকে চোৱা, তোমালোকৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানত তোমালোকৰ কিহৰ কাৰ্য দিয়া হৈছে, সপ্তম শ্ৰেণীৰ পাঠৰ আধাৰত তোমালোকক কৰিবলৈ কাৰ্য দিয়া হৈছে। প্ৰাৰম্ভিক চমু বৰ্ণনা আৰু নিৰ্দেশনা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ষষ্ঠ শ্ৰেণীতে খাদ্যৰ বিষয়ে বহু কথা শিকিলা। কথাখিনি আকৌ এবাৰ আমি ভালদৰে মনত পেলাওঁ আহে। গৰু, ম'হ, ছাগলী আদি জীৱ-জন্তুৱে ঘাঁহ, খেৰ, শস্য ইত্যাদি খায়। এনেধৰণৰ উদ্ভিদজাত খাদ্য খাই জীৱন নিৰ্বাহ কৰা জীৱসমূহক তৃণভোজী জীৱ বোলে। বাঘ, সিংহ প্ৰভৃতি কিছুমান জন্তুৱে আন জীৱ-জন্তুৰ মাংস আহাৰ হিচাপে খায়। এনেধৰণৰ খাদ্যৰ বাবে মাংসৰ ওপৰত নিৰ্ভৰশীল জীৱসমূহক মাংসাহাৰী জীৱ বুলি কোৱা হয়। তাৰপিছত চোৱা, মেকুৰী, কুকুৰ আদি কিছুমান জীৱ-জন্তুৱে উদ্ভিদজাত খাদ্যৰ লগত আহাৰ হিচাপে মাছ, মাংসও খায়। এনেধৰণৰ প্ৰাণীসমূহক সৰ্বভোজী জীৱ বুলি কোৱা হয়। ইয়াতে কি দেখুওৱা হৈছে, আগত তোমালোকে পাই আহিছা যে জীৱ-জন্তু তিনি প্ৰকাৰৰ। যিবিলাক জীৱ-জন্তুৱে উদ্ভিদ খায় আৰু উদ্ভিদৰ পৰা পোৱা আহাৰ গ্ৰহণ কৰে সেইবিলাকক কি বুলি কোৱা হয়, তৃণভোজী জীৱ। আৰু যিবিলাক জীৱ-জন্তুৱে আন জীৱ-জন্তুৰ মাংস খাই জীয়াই থাকে সেইবিলাকক কি বুলি কোৱা হয়, মাংসাহাৰী জীৱ। আৰু যিবিলাক জীৱ-জন্তুৱে উদ্ভিদৰ পৰা পোৱা খাদ্য আৰু আন জীৱ-জন্তুৰ মাংস দুয়োটাই খায় সেইবিলাকক কি বুলি কোৱা হয়, সৰ্বভোজী জীৱ বুলি কোৱা হয়। ইংলিছত কয় উদ্ভিদ খোৱা জীৱবিলাকক কি বুলি কোৱা হয়, হাৰ্বিভৰ। আৰু যোনবিলাক জীৱই আন জীৱৰ মাংস খাই জীয়াই থাকে সেইবিলাকক কোৱা হয় কাৰ্নিভৰ্ছ। আৰু যোনবিলাকে উদ্ভিদো খায় প্ৰাণীও খায় সেইবিলাকক কি বুলি কোৱা হয়, অমনিভৰ্ছ বুলি কোৱা হয়। তাৰপিছৰ কথাখিনি চাওঁচোন আহা কি দিয়া আছে। তাৰপিছত কৈছে যে খাদ্যৰ প্ৰধান পৰিপোষক হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড ব্যাহত হয় আৰু কাৰ্বহাইড্ৰেটৰ লগত অক্সিজেন উৎপন্ন হয়। তাৰপিছত পৰৱৰ্তী সময়ত এই কাৰ্বহাইড্ৰেট আন উপাদানলৈ সংশ্লেষিত হয়। এতিয়া চোৱা তোমালোকক কি দিছে। ছাত্ৰ-ছাত্ৰীসকল, আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ নহয় জানো? এই ভিন্নতা দিনটোৰ বিভিন্ন সময়তো হয় অথবা বতৰৰ বিভিন্ন ঋতুতো হয়। অৰ্থাৎ গৰমৰ দিনত খোৱা পাচলি, ফল-মূল জাৰৰ দিনত খাবলৈ নাপাওঁ। ভৌগোলিক অৱস্থানৰ বাবে ভিন্নতাৰ বাবেও খাদ্যৰ ভিন্নতা দেখা যায়। এই খাদ্য বস্তুসমূহৰ উপকৰণ আৰু উৎসৰ তালিকা প্ৰস্তুত কৰিছিলা নহয়? এতিয়া তোমালোকে সপ্তম শ্ৰেণীৰ পাঠ নং 17 অৰণ্য আমাৰ জীৱনৰেখা পাঠটি পুনৰ অধ্যয়ন কৰা আৰু তাৰ পাছত তলৰ তালিকা দুখন পূৰ কৰা। ইয়াতে কৈছে যে আমি গোটেই দিনটোত বিভিন্ন ধৰণৰ বস্তু খাওঁ। উদাহৰণস্বৰূপে আমি যদি আগবেলা ৰুটি খাওঁ কেতিয়াবা, তেতিয়া আমি কি কওঁ, দুপৰীয়া ভাত খাওঁ বা ৰাতিও ভাত খাব পাৰোঁ বা ৰাতি ৰুটি নহ'লে কিছুমান পুৰিও চলি যায়, ক'ৰবাত গ'লে পুৰিও খোৱা যায়। চ' আমাৰ দিনটোতে আমি কেতিয়াবা বিভিন্ন ধৰণৰ খাদ্য খাওঁ। তাৰ উপৰিও বতৰ, পৰিৱেশ, ঋতুৰ ওপৰত নিৰ্ভৰ কৰিও কি হয়, আমাৰ খাদ্য খোৱা তালিকাত ভিন্নতা দেখা যায়। আৰু ইয়াতে কৈছে যে তোমালোকৰ সপ্তম শ্ৰেণীৰ এটা 17 নম্বৰ পাঠটো পাইছিলা, অৰণ্য আমাৰ জীৱনৰেখা। সেই পাঠটোৰ ভিত্তি কৰি তলত দুখন টেবুল দিয়া আছে। সেই টেবুল দুখন অৰ্থাৎ তালিকা দিয়া আছে, সেই তালিকা দুখন পূৰোৱাৰ কথা কৈছে। আহাচোন চাওঁ সেই তালিকা দুখনত কি কথা দিয়া আছে। প্ৰথম তালিকাখনৰ 4টা স্তম্ভ আছে, মানে 4টা ভাগ আছে, কলম। প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিছুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে। তোমালোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা। প্ৰথম শাৰীটো উদাহৰণস্বৰূপে দেখুওৱা হৈছে। ইয়াতে কি আছে, এখন তোমালোকে তালিকা পূৰ কৰিব লাগিব। তালিকাখনত 4টা ভাগ আছে আৰু তাৰে এটা উদাহৰণস্বৰূপে কৰি দেখুওৱা হৈছে। এতিয়া চাওঁচোন আহা তালিকাখনতনো কি কৰিবলৈ দিয়া আছে। তাৰপিছত চোৱা 2 নম্বৰ তালিকাখনৰ কথাও 1 নম্বৰ তালিকাৰ প্ৰশ্নটো পিছতে দিয়া আছে। দ্বিতীয় তালিকাখনত 4টা স্তম্ভ আছে। প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিছুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে।
তোমালোকে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা প্ৰথম শাৰীটো উদাহৰণ হিচাপে দেখুওৱা হৈছে যেনেকৈ 1 নম্বৰ তালিকাখনত 4টা ভাগ আছে স্তম্ভ অৰ্থাৎ এই কলম আছে ঠিক সেইদৰে 2 নম্বৰ তালিকাখনতো দিয়া আছে 1 নম্বৰত যেনেকৈ প্ৰথমটো কৰি দেখুওৱা হৈছে উদাহৰণস্বৰূপে 2 নম্বৰখনতো কৰি দেখুওৱা হৈছে এতিয়া আমি 1 নম্বৰ তালিকাখন পূৰ কৰোঁচোন আহা ইয়াতে 4টা স্তম্ভ আছে 1 নম্বৰত দিয়া আছে যে ব্যৱহাৰ কৰা বস্তুৰ নাম 2 নম্বৰ দিয়া আছে বস্তুটো তৈয়াৰ কৰা সামগ্ৰীৰ নাম 2 নম্বৰ কলমটো অৰ্থাৎ স্তম্ভ 3 নম্বৰটো দিয়া আছে বস্তুটো তৈয়াৰ কৰা সামগ্ৰী আহৰণৰ উৎস মানে সেই ব্যৱহাৰ কৰা বস্তুটো আমি প্ৰধানকৈ ক'ৰ পৰা পাওঁ তাৰ পিছৰটো হৈছে বস্তুটো ব্যৱহাৰৰ উদ্দেশ্য আমি সেই বস্তুটো কি কামৰ উদ্দেশ্যত ব্যৱহাৰ কৰোঁ এতিয়া চোৱা 1 নম্বৰটো কৰি দিয়া আছে চকী আমি পাওঁ কাঠৰ পৰা আৰু কাঠ আমি ক'ৰ পৰা পাওঁ অৰণ্য কি হিচাপে ব্যৱহাৰ কৰা হয় আচবাব হিচাপে তাৰ পিছত দিয়া আছে মেজ অথবা টেবুল টেবুল কিহৰ পৰা বনোৱা হয় কাঠ আমাক কোনে দিয়ে ক'ৰ পৰা পাওঁ আমি অৰণ্যৰ পৰা আৰু এইটো কি হিচাপে ব্যৱহাৰ কৰা হয় আচবাব তাৰ পিছতো আছে ধাৰি আমি কিহৰ পৰা তৈয়াৰ কৰোঁ বেতৰ পৰা বেত আমি ক'ৰ পৰা আহৰণ কৰোঁ বেতৰ উৎস হৈছে অৰণ্য আৰু আমি ধাৰি কিহত ব্যৱহাৰ কৰোঁ বহা কাৰ্য তাৰ পিছত আছে খৰি আমি ক'ৰ পৰা আহৰণ কৰোঁ কাঠৰ পৰাও খৰি পাওঁ আমি বাঁহৰ পৰাও খৰি পাওঁ আৰু বাঁহ আৰু কাঠ আহৰণ কৰাৰ উৎস হৈছে অৰণ্য কাঠ আৰু বাঁহৰ পৰা পোৱা খৰি আমি কি হিচাপে ব্যৱহাৰ কৰোঁ ইন্ধন হিচাপে আমি ব্যৱহাৰ কৰোঁ খৰি ব্যৱহাৰৰ উদ্দেশ্যটো হৈছে আমাৰ ইন্ধন তাৰ পিছৰটো চোৱা পিছৰটো দিয়া আছে জুইশলা কাঠি ক'ৰ পৰা আমি পাওঁ সামগ্ৰীটো কাঠৰ পৰা কাঠ আমি ক'ৰ পৰা আহৰণ কৰোঁ অৰণ্যৰ পৰা আৰু জুইশলা কাঠি উদ্দেশ্য কি ব্যৱহাৰ কৰা জুই জ্বলাবলৈ তাৰ পিছতো চোৱা কাগজ আমি ক'ৰ পৰা পাওঁ বাঁহৰ পৰা বাঁহৰ উৎস কি অৰণ্য কাগজ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ লিখা কাৰ্যত আমি কাগজ ব্যৱহাৰ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাওঁচোন আহা ইয়াৰ পিছৰ তালিকাখন পিছৰ তালিকাখনত দিয়া আছে 1 2 3 তিনিটা স্তম্ভ প্ৰথমটোৰ নাম হৈছে বস্তুৰ নাম দ্বিতীয়টো হৈছে বস্তুটো আহৰণৰ উৎস বস্তুটো আমি ক'ৰ পৰা সংগ্ৰহ কৰোঁ আৰু তৃতীয়টো হৈছে বস্তুটো ব্যৱহাৰৰ উদ্দেশ্য আমি বস্তুটো কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ আম আমি ক'ৰ পৰা পাওঁ অৰণ্য আৰু আমটো কি হিচাপে আমি ব্যৱহাৰ কৰোঁ আমাৰ খাদ্য ঘাঁহ আমি ক'ত পাওঁ অৰণ্য কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় জন্তুৰ খাদ্য তাৰপিছতে চোৱা কল হৈছে আমি ক'ৰ পৰা পাওঁ উৎসটো কলৰ অৰণ্য ব্যৱহাৰৰ উদ্দেশ্য আমাৰ খাদ্য জন্তুৰ খাদ্য কাৰণ হাতীয়েও কলগছো খায় কল খায় উদাহৰণস্বৰূপে বান্দৰেও খায় সেইটো কাৰণে মই ইয়াতে কি দিছোঁ আমাৰ খাদ্য দিছোঁ মানুহেও আমি কল খাওঁ জীৱ জন্তুও খায় সেইটো কাৰণে দুইটা দিছোঁ তাৰপিছত মৌ ৰস উৎসটো আমি মৌ ক'ৰ পৰা পাওঁ ক'ৰ পৰা আহৰণ কৰোঁ মৌচাকৰ পৰা আৰু এইটো কি হয় উদ্দেশ্য আমাৰ খাদ্য তাৰ পিছৰটো হৈছে কঁঠালৰ আহৰণৰ উৎস হৈছে অৰণ্য আমি কি হিচাপে কঁঠাল ব্যৱহাৰ কৰোঁ আমাৰ খাদ্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আৰু দুটা এক্টিভিটি আছে চাওঁচোন আহা কি দিয়া আছে তাৰ পিছত চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া তলৰ প্ৰশ্নকেইটাৰ নিৰ্দেশ মতে উত্তৰ দিয়া তলত কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনি উত্তৰ দিব লাগে প্ৰথমটো দিছে তোমালোকক খালী ঠাই পূৰ কৰা 1 নম্বৰটো খালী ঠাইত উপযুক্ত শব্দ বহুৱাই সম্পূৰ্ণ কৰা আমাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহৃত কাঠ এবিধ মূল্যৱান সামগ্ৰী ইয়াতে মই মূল্যৱান লিখিছোঁ মূল্যৱানটো শুদ্ধ আৰু তোমালোকে যদি লাগতিয়াল লিখা আৱশ্যকীয় সামগ্ৰী লিখা তেতিয়াও কি হ'ব শুদ্ধ আমাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহৃত কাঠ এবিধ মূল্যৱান সামগ্ৰী তাৰ পিছৰ প্ৰশ্নটো চোৱা তলত প্ৰশ্নসমূহৰ লগত দিয়া বিকল্পবিলাকৰ ভিতৰত শুদ্ধ বিকল্পটো ৰাইট চিন দিয়া
এটা এটা প্ৰশ্নত কি আছে কেইবাটাও বিকল্প দিয়া আছে ইয়াত এটাহে শুদ্ধ হেতু শুদ্ধটো ইয়াৰ পৰা বাছিব কৈছে 2 নম্বৰত কি দিয়া আছে সব প্ৰশ্নটো মৌমাখিয়ে মৌৰস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰেণু আহৰণ কৰে উদ্ভিদৰ ফুলৰ পৰা নদীৰ পানীৰ পৰা মৌমাখিয়ে যে মৌৰস বনায় হে মৌৰসৰ ৰেণুবোৰ কৰ পৰা হে কৰে ফুলৰ ৰেণু হয় না ফুল কি উদ্ভিদ হেতু কাৰণে এটো হ'ব কটো হ'ব উদ্ভিদৰ ফুলৰ পৰা তাৰপিছত তলৰ কোনটো অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ইয়াতে কোনটো আমি অৰণ্যৰ পৰা নাপাওঁ উৎসটো অৰণ্য নহয় লু লা প্লাইউড আঠা কোনটো হ'ব ইয়াৰে ক লুটো হৈছে ধাতু সো ধাতু কেতিয়াও অৰণ্যৰ উৎস হ'ব নোৱাৰে হেতু কাৰণে এটো কি হ'ব কটো হ'ব লু তাৰপিছত চোৱা 4 নম্বৰটো গৰু বা মহৰ খাদ্যৰ বাবে আমি নদীৰ জলজীৱৰ ওপৰত নিৰ্ভৰ কৰোঁ অৰণ্যৰ ঘাঁহ বনৰ ওপৰত নিৰ্ভৰ কৰোঁ অৰণ্যৰ পোক পৰুৱাৰ ওপৰত নিৰ্ভৰ কৰোঁ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ অৰণ্যৰ ঘাঁহ বনৰ ওপৰত নিৰ্ভৰ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিজ্ঞান বিষয়ৰ এক্টিভিটি দিয়া এই প্ৰশ্নসমূহ লিখি ৰাখিবা সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ